মণিকূটৰ সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাওঁ সেয়াই হ'ল নাৰায়ণ 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 ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছো অৰ্পণ হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা গুৰু কাঠ ভৰোৱা হাতী গুণমালা পুথিখনি তাতে মাজে শোভা কৰি আছে চোৱা মণিকূটৰ মাজে শোভা কৰি আছে চোৱা ৰত্নময় গুৰুৰে আসন ৰত্নময় গুৰুৰে আসন মণিকূটৰ সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাওঁ সেয়াই হ'ল যুগৰ নায়ক গুৰু মহামানী লোকৰ চিন্তিয়াহি চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব নাম ৰূপে কৰিলা বিধি শৰণ ভজন নাম প্ৰসংগ
আৰু কীৰ্তন ঘৰ মণিকূট সিংহাসন আমাৰ গৌৰৱ পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰে পৰা 14 প্ৰসংগানী ভকত কৰিবলৈ ভৱ বৈতৰণী দি থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ ধৰ্ম প্ৰাণ হ'ল আদি জ্যোতিষ্মান গুৰুজনাৰ অৱদান হে ৰাম শুনতে সুৱগা নৃত্য গীত ভাওনা তাৰে জ্বলন্ত প্ৰমাণ হে ৰাম গুৰুজনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰ পৰা কৃষ্ণ।